Hello everyone, welcome back to my YouTube channel. এয়া ভাতৰ পৰা ষ্টাৰ্ট কৰা হৈছে। এয়া টোপোলা ভাত বনাবলৈ ৰেডি কৰি আছে। এয়া মাঘ বিহুৰ ভোজৰ আয়োজন। সকলোৱে একেলগতে ওচৰ মিলি আমি খালোঁ। এয়া ধুনীয়াকৈ সকলো ৰেডি কৰি দিয়া হৈছে। সকলোৱে কামে কাজে লাগিছে। এফালে জুই জ্বলাই থোৱা আছে। পৰি আছে মাংস। এয়া চাউলখিনি অলপ সিজোৱাৰ পাছতে নমাই আনি এয়া পাতত বান্ধিছে এনেকৈ কৰি পেলাই। তাকে অকণমান দেখালোঁ আপোনালোকক। এয়া হৈছে টোপোলা ভাত। তাৰপিছতে আকৌ বহাই দিছে। মানুহ বহুত যে সেইবাবে আকৌ ইয়াতে বহাই দিয়া হৈছে। এয়া চবে কামে কাজে লাগি আছে। সকলো বহি আছে। এইফালে ৰাতিপুৱাৰ কাৰণে মেজি ঠিক কৰি থৈছে জ্বলাবলৈ। এয়া চুঙা চাউল উলিয়াবলৈ কাৰণে কাটি আছে। এয়া হৈ গ'ল খাবলৈ কাৰণে। এয়া বাজি আছে গান। আমি সকলো জুইৰ ওচৰতে বহি আছো। এয়া আমি খাই মেলি ৰেডি। তাৰপিছতে পিছৰখিনিয়ে বহি খাই আছে। খোৱাটোহে দেখুওৱা নহ'ল। ভাত খোৱাৰ পিছত এয়া সকলোৱে অকণমান গান গালে, ফূৰ্তি কৰিলে। এয়া আছিলে মাক। সকলোৱে অকণমান ফূৰ্তি কৰিলে, গান গালে সকলোৱে। মায়েও অকণমান গান গাইলে দিয়াৰ কাৰণে গাবলৈ। এয়া আছিলে এটা সৰু ভিডিঅ'। থেংক ইউ ছ' মাছ।